নমস্কাৰ 2026 মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা যাব 2026 মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিছু চ্যালেঞ্জিং বুলি ক'ব পাৰি বিশেষকৈ জানুৱাৰীৰ পৰা জুলাই মাহৰ পিৰিয়ডটোত তেওঁলোকে অফিস পলিটিক্সৰ শিকাৰ হ'ব পাৰে অফিসত কলিগ তথা বছৰ লগত মতানৈক্য হ'ব পাৰে তথা তেওঁলোকৰ এগ্ৰেছিভনেছটো বাঢ়ি যোৱাৰ ফলত তেওঁলোকৰ কামত কনসেন্ট্ৰেচন কৰিবলৈ অসুবিধা হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে কিছু সাৱধানে থকাৰ প্ৰয়োজন আছে আৰু আপোনালোকৰ বাজেটো এই সময়ছোৱাত বহুত বেছি টাইট থাকিব ফাইনান্সৰ ক্ষেত্ৰতো আপোনালোকে সেভিংস বেছি কৰিব নোৱাৰিব এইটা মাহত যথেষ্ট এক্সপেন্সৰ সম্ভাৱনা আছে জুন আৰু জুলাই মাহটোত আপোনালোকৰ কিছু জীৱনলৈ স্থিৰতা হোৱাৰ সম্ভাৱনা আছে এইটা মাহত আপোনালোকে ফাইনান্সৰ ক্ষেত্ৰতো কিছু সেভিংস কৰিবলৈ সক্ষম হ'ব তথা জবৰ ক্ষেত্ৰতো আপোনালোকে কিবা অপৰচুনিটি পোৱাৰ সম্ভাৱনা আছে বা ৰিকগনিশ্যনো অফিসত পোৱাৰ সম্ভাৱনা আছে এইটা মাহত কিন্তু আগষ্টৰ পৰা পুনৰ আপোনালোকৰ স্ট্ৰাগল পিৰিয়ডটো আৰম্ভ হ'ব আপোনালোকৰ প্ৰগ্ৰেছটো পুনৰ স্লো ডাউন হ'ব গতিকে এই ধৰণে আপোনালোকৰ গোটেই বছৰটো যাব বুলি ক'ব পৰা যায় ৰিলেশনশিপতো আপোনালোকৰ মাজে মাজে ঘাত প্ৰতিঘাত থাকিব আৰু ষ্টুডেন্টৰ কাৰণে এই বছৰটো এভাৰেজ বুলি ক'ব পৰা যায় হেলথ ইস্যুজৰ ক্ষেত্ৰত বিশেষকৈ যিসকল আপোনালোকৰ 50+ ব্যক্তি আছে সেইসকলৰ বোন ডেন্সিটিৰ সমস্যা অৰ্থাৎ হাড়ৰ সমস্যাই দিগদাৰ দিব পাৰে আৰু যিসকল ইয়ং ব্যক্তি আছে যিসকলৰ 50 ইয়াৰ্ছৰ তলত আছে সেইসকল ব্যক্তিৰ লাইফষ্টাইল ডিজিজ অৰ্থাৎ সুগাৰ প্ৰেছাৰ ইত্যাদি হ'ব পাৰে যদিহে আপোনালোকে ৰেগুলাৰ যোগা বা এক্সাৰসাইজ কৰি থাকে তেতিয়াহ'লে এই সমূহ অসুবিধাৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও নিজক বচাবলৈ সক্ষম হ'ব ধন্যবাদ